हेलो फ्रेंड्स, वेलकम टू इंद्रानीज किचन। इंद्रानीज किचनলৈ আপোনালোকক পুনৰবাৰ আদৰণি জনাইছোঁ। আজি মই আপোনালোকৰ ওচৰলৈ লৈ আহিছোঁ ঢেকীয়া শাক ভাজি কণীৰ সৈতে। এই শাক ভাজিখন বনাবলৈ একেবাৰে সহজ আৰু খাবলৈও বৰ সোৱাদ লগা। এই ভাজিখনৰ কাৰণে মই লোৱা এই ঢেকীয়া শাকখিনি একেবাৰে ফ্ৰেছ আৰু কুমলীয়া হয়। এইখিনি এতিয়া সৰু সৰুকৈ কাটিব লাগিব। এনেদৰে সৰু সৰুকৈ কাটিব লাগিব। এয়া মই গুটিখিনি সৰু সৰুকৈ এনেদৰে কাটি ভালদৰে ধুই লৈছোঁ। এতিয়া কেৰাহী এখনত মই দিছোঁ এয়া সৰিয়হৰ তেল। তেলখিনি গৰম হৈয়ে গৈছে। এয়া দিছোঁ মই অলপমান পাঁচফোৰণ। এয়া দুটা কেঁচা জলকীয়া দিছোঁ। এয়া মিহি মিহিকৈ পিঁয়াজ কাটি দিছোঁ। এইখিনি অকণমান ভাজি ল'ম। এতিয়া ইয়াতে মই এই কাটি লোৱা ঢেকীয়া শাকখিনি দি দিছোঁ। এইখিনি ভালদৰে লৰাই ল'ব লাগিব। এইখিনি ভালদৰে লৰাই লৈ উঠি কিনে ইয়াত মই দিম নিমখ। ঢেকীয়া শাকত নিমখ দিওঁতে এটা কথা মন কৰিব, ঢেকীয়া শাক আপোনালোকে যিমানেই দেখা পায় তাতকৈ কম পৰিমাণতহে নিমখ দিব, কাৰণ নিমখ দিয়াৰ পিছত ঢেকীয়া শাকখন বহুতেই পমি যায়। সেয়েহে মই ইয়াত সেই অনুযায়ী নিমখ দিছোঁ। আৰু ইয়াতে মই দিছোঁ এয়া হালধি। এতিয়া এইখিনি ভালদৰে লৰাই লৈছোঁ। এই শাক ভাজিখনত বেলেগ একো মছলাৰে প্ৰয়োজন নপৰে, কিন্তু মাজে মাজে এনেদৰে লৰাই থাকিব লাগিব। এয়া 5 মিনিটৰ পিছত ঢেকীয়া শাকখন এনেকুৱা হৈ গৈছে। আপোনালোকে দেখিছে যিমান আছিলে একেবাৰে বহুতেই পমি গৈছে। এইখিনি ভজা প্ৰায় হৈয়ে গৈছে। এতিয়া ইয়াতে মই দুটা কণী ভাঙি দিম। এয়া মই কণী এটা লৈ লৈছোঁ। কণীটো মই ভালদৰে ধুই লৈছোঁ। এয়া প্ৰথমটো কণী মই ভাঙি দিছোঁ। আৰু এটা কণী মই ভাঙি দিছোঁ। এতিয়া ইয়াতে মই কণীৰ সোৱাদৰ কাৰণে অকণমান নিমখ দি দিছোঁ। এতিয়া এইখিনি ভালদৰে লৰাব লাগিব, যাতে কণীখিনি ঢেকীয়া শাকখিনিত ভালদৰে মিক্স হৈ যায়। এয়া আপোনালোকে দেখিছে খুব ধুনীয়াকৈ কণী আৰু ঢেকীয়া শাকখিনি মিক্স হৈ গৈছে। মই জুইটো অফ কৰি দিছোঁ আৰু এয়া আমাৰ ঢেকীয়া শাক ভাজি ৰেডি কণীৰ সৈতে। আপোনালোকে দেখিছে বনাবলৈ একেবাৰে সহজ আৰু খাবলৈ কিন্তু বহুতেই সোৱাদ লগা হয়। তেনেহ'লে যিসকলে এই ভাজিখন এনেদৰে খাই পোৱা নাই, এবাৰ আপোনালোকে এনেদৰে ট্ৰাই কৰি চাওক আৰু কেনেকুৱা পালে মোক কমেণ্টৰ জৰিয়তে জনাবলৈ নাপাহৰিব। আৰু যদি মোৰ ভিডিঅ'টো চাই ভাল লাগিছে তেনেহ'লে লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব।